নমস্কাৰ বন্ধু বান্ধৱীসকল মই মায়া স্বাগতম জনাইছোঁ মায়াৰ আছামিজ কিচেনলৈ বন্ধু বান্ধৱীসকল আপোনালোক কেনে আছে নিশ্চয় ভালে কুশলে আছে আৰু আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ খুবেই সুস্বাদু মাছৰ এটা ৰেচিপি লৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব আৰু বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু বন্ধু বান্ধৱী তথা ফ্যামিলি মেম্বাৰ লগত শেয়াৰ কৰি দিব তেনেহলে ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে মই 4 পিস মাছ লৈছো আৰু এই মাছৰ পিস কিটা মই পেটি সাইডৰ পৰা লৈছো আমি পেটি মাছ বুলি কওঁ মাছখিনিত মই হালধি নিমখ আৰু ৰঙা জলকীয়াৰ গুড়া দি দিছো খুব ভালদৰে হাতেৰে এনেদৰে মিলাই দিম আৰু এনেকৈ ভালদৰে মিলাই প্লাই মই 10 মিনিটৰ কাৰণে ৰেষ্টত ৰাখি প্লাই মাছখিনি ভাজিম আপোনালোকে এনেকৈ ৰেষ্টত ৰাখি প্লাই মাছখিনি ভাজিবচোন খুব ধুনীয়া এটা কালাৰ আহে আৰু ইয়া সব হৈ গল 10 মিনিটৰ পিছত মই কেৰাহী তেলখিনি ভালদৰে গৰম কৰি ললো আৰু এপিসকে মাছখিনি দি প্লাই ভালদৰে ভাজি লম আৰু যেতিয়ালকে ভাজি হৈছে তেতিয়ালকে মই এটা পেষ্ট তৈয়াৰ কৰি লম তাৰ কাৰণে সৰিয়হ 2 চামুচ লৈছো মই আৰু কাজু এনেকৈ 7-8টা কাজু লৈ লৈছো কেঁচা জলকীয়া 2টা টুকুৰা কৰি দি দিছো পেষ্টটো বনাই হোৱালৈকে মোৰ মাছখিনি ভাজিও হৈ গল আৰু এই তেলখিনিতে মই অলপমান পাঁচফোৰণ দি দিছো তেলখিনি কম হৈছে কাৰণে আৰু অকমান তেল দি দিলো তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত মই পিয়াজ দিছো ইয়াতে 2টা সৰু সাইজৰ পিয়াজ মই কাটি প্লাই দি দিছো ভালদৰে পিয়াজখিনি মই ভাজি লম আৰু পিয়াজখিনি ভালদৰে ভাজি যেতিয়া হ'ব তেতিয়াহে তৰকাৰী সোৱাদটো খুব ভাল লগা হয় এতিয়া মই ইয়াত সামান্য নিমখ দিছো যাতে পিয়াজখিনি খুব ধুনীয়াকৈ কোমল হৈ যায় আকৌ এবাৰ লৰাই দিছো আৰু কালাৰটো অকমান চেঞ্জ হৈ আহিছে গুলপীয়া কালাৰ এটা হৈ গৈছে এতিয়া মই কি কৰিম অকমান সময় ঢাকন দি প্লাই ৰান্ধি লম 1-1.5 মিনিট মই ঢাকন দি প্লাই পিয়াজখিনি আৰু অলপ কোমলাই লম আৰু এয়া চাওক পিয়াজখিনি খুব ধুনীয়াকৈ কোমল হৈ গৈছে আকৌ এবাৰ এনেদৰে লৰাই দিছো আৰু এতিয়া মই ইয়াত শুকান মছলাখিনি দি যাম আপোনালোকে চাই থাকিব প্ৰথমতে মই হালধি দিছো হালধি আধা চামুচ দিছো ধনিয়া পাউডাৰ দিছো 1 চামুচ জিৰা পাউডাৰ 1 চামুচ আৰু কাশ্মীৰী ৰঙা জলকীয়া গুড়া মই 1 চামুচতকৈ অলপমান কম দিছো আৰু গুটি মছলাখিনি মই আকৌ এবাৰ ভালদৰে এনেকৈ লৰাই প্লাই দিছো আৰু এই পিয়াজৰ যেটো ভাজি হয় ন মছলাৰ লগত এই ভাজিটো খুব ভালদৰে ভাজি কৰিলে তৰকাৰীটো খুব সোৱাদ লগা হয় আপোনালোকে এনেকৈ পিয়াজখিনি খুব ভালদৰে ভাজি প্লাই যেতিয়া বনাব আপোনালোকে নিজেই গম পাব আৰু এয়া মই পেষ্টটো দি দিছো পেষ্টখিনি মই অলপমান পানী মিলাই প্লাই পনীয়া কৰি দিছো আৰু এতিয়া মিডিয়াম ফ্লেমত মই মছলাখিনি খুব ভালদৰে ভাজিম 5-6 মিনিট লাগি যাব এই মছলাখিনি তৈয়াৰ কৰোতে আৰু মছলাখিনিয়ে মেইন হৈছে তৰকাৰীটোৰ গতিকে মছলাখিনি মই ভালদৰে এনেকৈ ভাজি লম আৰু এই চাওক তেল বিৰিঙি উঠিছে এতিয়া মই মিক্সাৰ জাৰটো ধুই প্লাই অকমান পানী ইয়াতে দি দিলো আৰু মই এতিয়া ভালদৰে উতলাম লাহেকে উতল আহিছে এতিয়া সম্পূৰ্ণ উতল আহালৈকে মই অলপ টাইম ৰখি দিম আৰু এই চাওক খুব ভালদৰে উতলাইছে তো বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ ভিডিঅ' চাই কেনেকুৱা পায় যদি ভাল পায় তেনেহলে লাইক কৰিব আৰু সাবস্ক্ৰাইবও কৰি দিব আৰু যদিও এতিয়ালৈকে কোনোবাই নতুনকৈ মোৰ ভিডিঅ'বিলাক চাই আছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ যিকোনো নতুন ভিডিঅ' আহিলে আপোনালোকে নটিফিকেশনটো প্ৰথমতে পাই যায় ঢাকন দি প্লাই মই মাছৰ যেটো মছলা বনাই আছো মছলাখিনি 10 মিনিট এনেদৰে কুক কৰি ললো আৰু চাওক খুব ধুনীয়াকৈ মছলাখিনি মোৰ ভাজি হৈ গৈছে অকমান তলত লাগি ধৰিছে কিন্তু কোনো কথা নাই একো নহয় অকমান লৰাই দিলে এৰাই আহিব পুৰি যোৱা নাই অকমান লাগি ধৰিছে এটো স্বাভাৱিক হয় ভালদৰে লৰাই দিছো আৰু দেখিছেনে খুব ধুনীয়া লাগিছে পেষ্টটো দেখি প্লাই এতিয়া মই নিমখ দিম নিমখ মই সোৱাদ অনুসৰি দিছো প্ৰথমতেও মই নিমখ ব্যৱহাৰ কৰিছো আপোনালোকে দেখা পাইছে হে এতিয়া মই নিমখ অকমান কমাই দিছো এতিয়া এবাৰ এনেকৈ লৰাই দিছো আৰু এতিয়া মই ইয়াতে মাছখিনি দি যাম পেষ্টটো খুব ধুনীয়াকৈ হৈ গৈছে দেখা পাইছে আপোনালোকে মছলাখিনি মোৰ ভাজি হৈছে এতিয়া মই মাছ এপিসকে এনেকৈ দি যাম আপোনালোকে পেটি মাছৰ জাগাত আপোনালোকে যদি মাছটো গোটাকে বনাব বিচাৰে এনেকা পদ্ধতিৰে বনাব চাইবচোন খুব ভাল হ'ব এতিয়া মই পানী দিছো 1 কাপ জোখাৰে পানী দি প্লাই এবাৰ ভালদৰে এনেদৰে লৰাই দিম খুব ধুনীয়াকৈ লৰাই দিছো আপোনালোকে দেখা পাইছে এতিয়া মই কি কৰিম মাছখিনি আকৌ উতল আহালৈকে অলপ টাইম ৰৈ দিম ভালদৰে উতল আহিছে মাছ কেপিস মই এবাৰ এনেকৈ তলৰ ফালৰ পৰা লৰাই দিছো যাতে তল লাগি নধৰে তো বন্ধু বান্ধৱীসকল আপোনালোকে এই পদ্ধতিৰে মাছ বনাই খাইছে নে যদি খোৱা নাই এবাৰ বনাই চাবচোন খুব ভাল লাগিব আৰু এতিয়া মই ধনিয়া পাত এনেকৈ ওপৰৰ পৰা কাটি প্লাই দি দিছো ধনিয়া পাত দিয়াৰ লগে লগে ইয়াৰ সোৱাদটো বাঢ়ি যায় আৰু ইয়া দেখা পাইছে গ্ৰেভিটো বহুতখিনি ঠিক হৈ গল
আৰু এনেকৈ মাছৰ আঞ্জাখন মই আজি বনাই আপোনালোকক দেখুৱাইছোঁ মই বনাইছোঁ যেতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি শ্বেয়াৰ কৰিছোঁ আজিলৈ ইমানেই নতুন ভিডিঅ'লৈ আকৌ আহিম আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব জয় আই অসম